বিচাৰোঁ সঁচা কথা পাৰে যেতিয়া এইটো সম্পূৰ্ণ ঘটায় আত্মাৰে যেতিয়া কয় আমাৰ ভিতৰত হাই লেভেলত কিয় গৈছে ইমান উঠি আছে মানে কাৰণটো কি অভিয়াছলি প্ৰথমতে বস্তু কৰা খৰচ না ফাল্টু হৈছে সুধিব নালাগিছিল কিন্তু মই সুধোঁ নলবাৰীৰ ৰাসত আপুনি নাহে ষ্ট্ৰং হয় তেতিয়া মানে নাটক ভাল হৈছে আমাৰ পলাশিবা দুয়োজন বাই ভনীকে প্ৰথমবাৰৰ বাবে একেখন মঞ্চতে দেখা গৈছে কাৰণটো কিবা বেলেগ নেকি একচুৱেলি প্ৰথমবাৰৰ বাবে নহয় ইয়াৰ আগতেও আছিলে হয় জ্ঞাত নহয় পাহৰি গৈছোঁ চাগে ইয়াৰ আগৰ বছৰ আমি দুজনী একেলগে আছিলোঁ আমাৰ থিয়েটাৰত মাকালি বছৰ দুজনী একেলগে চাওঁ ডক্টৰে চাই ভাল পাব আৰু সেই দৰ্শকক আপোনালোকে কিয় আহিব মাধুৰী মোৰ নামত কি ব্যতিক্ৰম আহিছে বহুত ব্যতিক্ৰম আছে মই নকওঁ আপুনি এটা কৈ দিয়ক ব্যতিক্ৰমটো বহুতেই আছে দেৱকী আৰু যশোদাৰ মৰম দৰ্শকে আহক আপোনালোকে চাওক দেৱকী বেছি ভাল নে যশোদা বেছি ভাল কোন মাতৃত্বৰ অধিকাৰী হ'ব লাগে নালাগে আপোনালোকৰো ভিউ আমাক লাগে গতিকে আপুনি যদি আহে আমাক অকণমান কয় কেনেকৈ কৰিলে ভাল হয় কি হয় আমি আৰু ভালকৈ চেষ্টা কৰিব পাৰিম ভাল পাবৰ কাৰণে নলবাৰীত আহি বিৰাটেই ভাল লাগিছে ইয়াৰ অডিয়েঞ্চৰ ছাপোৰ্ট বিৰাট ভাল কালি আমি আহিয়ে যেতিয়া নাটকখন কৰি ডাইলগবোৰ কৰোঁতে অডিয়েঞ্চৰ ছাপোৰ্ট পাইছোঁ এইবছৰ মানে আমাৰ একদম জোচ বাঢ়ি গৈছে ইমানেই ভাল লাগিছে নলবাৰী অডিয়েঞ্চে আমাক একদম পূৰা জচিলা কৰি দিছে নাটক আৰু ভালকৈ কৰিম আমি এতিয়া ইয়াৰ পিছত আকৌ বেলেগত পেণ্ডেল আছে কিন্তু মানে কি নাটকখন ইমান হাই লেভেলত কিয় গ'ল ইমান উঠি আছে মানে কাৰণটো কি অভিয়াছলি প্ৰথমতে বস্তু কৰা খৰচ না ফাল্টু হৈছে আমাৰ নাটক কেতিয়া ফাল্টু হ'ব নোৱাৰে আমাৰ নাটক না আবাহনৰ নাটক অভিয়াছলি আবাহন আমাৰে হয় সেইকাৰণে আমি আবাহনৰ গতিকে নাটক ফাল্টু হ'ব নোৱাৰে নাটক কেতিয়া ফাল্টু পুৰা জোচ আছে পুৰা জোচ আছে বাইক বনাই একে জোচ আছে চাগে হ'লেও প্ৰস্তুতি পৰাশৰ থাকিলে অভিয়াছলি মানে বহুতে নাজানে চাগে কিন্তু প্ৰস্তুতি পৰাশৰে চব ফালৰ পৰা ইমান কষ্ট কৰে আগবাঢ়ি নিবৰ কাৰণে প্ৰতিটো ফালৰ পৰা যদি ভাল হয় মানে লাইট চাউণ্ড চব ভালে অভিনয়ৰ ক্ষেত্ৰত মোকে কিমান শিকায় মোৰ এতিয়া ভাগ্যবান 3 বছৰ হৈছে এইটো গতিকে মই অভিজ্ঞ নহয় ইমান মই এতিয়াও শিকি আছোঁ বায়ে ইমান ধুনীয়াকৈ শিকায় অকল মোক বুলিয়ে নহয় এজন আৰ্টিষ্টক তো বায়ে এটা টিম হিচাপে আগুৱাই লৈ যায় তো এইটো ভাল হ'বই লাগিব আৰু স্পেচিয়েলি কৃষ্টি আমাৰ শিশু আৰু ব্যতিক্ৰম চাগে আৰু প্ৰস্তুতি লাগিলে ব্যতিক্ৰম থাকে তো থেংক ইউ শেষত আপুনি কওক দৰ্শকে চাব আহিব লাগে নে নালাগে দৰ্শকে নিশ্চয় চাবলৈ আহিব লাগে আপোনালোকে আহক আমাক সঁহাৰি জনাওক আমি আৰু ভালকৈ চেষ্টা কৰি থাকিম আৰু আগুৱাই আৰু যিখিনি দুৰ্বল মহিলা তেওঁলোকে অন্ততঃ নিশ্চয় আহিব লাগে একদম দুৰ্বল কোনো নহয় আচলতে আমি মনেৰেহে ভাবোঁ নিজৰ মনৰ দুৰ্বল নিজেই আমি ষ্ট্ৰং হৈ ভাবিলে কোনো কেতিয়াও দুৰ্বল কেতিয়াও নহয় গতিকে যদি আপোনালোকে ভাবি আছে কোনোবাই মই কিবা কৰিব নোৱাৰোঁ এইটো মোৰ কিয় এনেকুৱা বেলেগে কৰিব পাৰে তেতিয়াহ'লে নিশ্চয় আপোনালোকে আহক এইখন চাবৰ কাৰণে আমাৰ নাটকখন আৰু নাটকখন চাই গৈ পেলাই আপোনালোকে যেতিয়া দুজন হৃষ্টপুষ্ট ল'ৰা কেনেকৈ দাঙি ল'ব গান তাৰপিছত নিজে ক'ব মাধুৰী মোৰ নাম থেংক ইউ বা নিশ্চয় তো এইবাৰ আপুনি আগত কালত ব্যতিক্ৰম পাইছে নেকি মানে আবাহন থিয়েটাৰ আবাহন থিয়েটাৰ বুলি ক'লে এটা নাম এটা আছে ব্যতিক্ৰম বুলি তেনেকুৱা একো ব্যতিক্ৰম নাই একচুৱেলি ভ্ৰাম্যমান চববিলাক একেই আমাৰ অকণমান যিমানখিনি ভ্ৰাম্যমান আছে চবখিনি একেই ব্যতিক্ৰমটো কোনোবা বছৰ হয়তো টেকনিকেল ছাইডত অকণ ব্যতিক্ৰম পোৱা যায় আদাৰৱাইজ চববিলাক আমাৰ একেই কিন্তু সেই হিচাপত আমাৰ ভ্ৰাম্যমানৰ আবাহন থিয়েটাৰ এটা নাম এটা আছে সুকীয়া স্থান এটা আছে চ' সেইটোকে আমাৰ এইবাৰ 3খন নাটক আমাৰ ইয়াতে ষ্টাফটো খুব ধুনীয়া আমাৰ প্ৰস্তুতিবা আছে তাৰপিছত আৰু আমাৰ বিপুল দা আছে চন্দ্ৰ দাস আছে লাটুমণি ভূঞা আছে ঋতুৰাজ মহন্ত আছে পৰাশী পৰাশৰ আছে তাৰপিছত আমাৰ সত্য আছে নপুৰণি বুলি ক'ব নোৱাৰি আমাৰ ইয়াত পুৰণি গোটেইখিনি চব অভিজ্ঞ হয় গোটেইখিনি অভিজ্ঞ মানুহ আছে পুলিচ মানুহৰ বডিত কেইডাল হাত দি থাকে সৰলমান থাকে নেকি মোৰ এডালো নাই পানী চুচুৰা লৈ গ'ল মোক সেইকাৰণে ভাল লাগিছে যে টিম ৱৰ্ক আৰু নাটক কেতিয়া ভাল হৈছে টিমটো যেতিয়া ভাল ষ্ট্ৰং হয় তেতিয়া আমাৰ আটাইকেইখন নাটক খুব ধুনীয়া বেয়া হৈছে নাই আমাৰ নাটক বেয়া নহয় 3খন নাটক
এখন হ'ল কন্যাখিনি ফাৰ্ষ্ট ক্লাছ নাটক, আজি আমাৰ মাধুৰী মোৰ নাম, এখনটো কমাৰ্চিয়েল ছুপাৰ ডুপাৰ হিট নাটক আমাৰ, আৰু এখন আছে মকৰাজাল। চ' বহু বছৰৰ মূৰত অসমৰ ৰাইজে আপোনালোকে মকৰাজালখনত আচলতে ষ্টেজতে মকৰাজাল এখন দেখা পাব চাগে, ডেফিনেটলি গতিকে নিশ্চয় আপোনালোকে তিনিখন নাটকে উপভোগ কৰক, ৰাইজক সেইটো কথা কওক। আৰু আপুনি কওক এবাৰ ৰাইজক আহিব লাগে নে নালাগে? মই অসমবাসী ৰাইজক মোৰ ফালৰ এটা অনুৰোধ জনাইছোঁ, ভাল নাটকৰ দৰ্শক ভাল নাটকৰ দৰ্শকক মই অনুৰোধ জনাইছোঁ, এইবাৰ আমাৰ আহ্বান থিয়েটাৰ তিনিখনে ভাল নাটক, তিনিখনে আপোনালোকে উপভোগ কৰক, দলাবলে আহক নাটক চাবৰ কাৰণে, আৰু আহি আমাক উৎসাহ যোগাওক। ধন্যবাদ। মোৰ ছোৱালী গাত হাত দিছ, তোক যদি ভালকে মই নেওতা শিকাম, দুখন হাত এটা ধৰি মেলি কিমান হয় কিমান হয় আঙুলিয়াই দেখুৱা। কম মানুহ আহিছে কিয়? চকু বেয়া নেকি? হা চকু ঘুকুটিয়াই উলিয়াই পেলাম চিনি পোৱা নাই। মহান দৰ্শকে আমাৰ নাটকৰ বিষয়ে আমাক উৎসাহিত কৰিলে, সেয়াকৈ নমস্কাৰ দৰ্শকলৈ জনাইছোঁ অশেষ ধন্যবাদ। দৰ্শকবৃন্দ, প্ৰথম দৰ্শনী শেষ হোৱাৰ লগে লগে আমি আপোনালোকলৈ আগবঢ়াম দ্বিতীয় দৰ্শনী। পুলিচ মানুহৰ বডি কেইডাল হাত দি থাকিব, ঘৰৰ মানুহ থাকে নেকি? মোৰ এডালো নাই।